নমস্কাৰ, কি খবৰ আপোনালোকৰ? মোৰ ভালে। যিহেতু কালি আমি বহুত ৰাতিলৈকে কাম কৰিলোঁ, যিহেতু ৰাতি 1টা বাজি গ'ল কাম কৰোঁতে। কেনেকৈ কৰিছোঁ আপোনালোকে চাব পাৰে। যিহেতু আগত লাইনটো নাছিলে, ছ'লাৰ কানেকশ্যন আছিলে, ছ'লাৰ ইনভাৰ্টাৰ কানেকশ্যন। যিহেতু আমি লাইনটো ফচাবলগীয়া হ'ল, লগতে ইনভাৰ্টাৰ বৰ্ডখন বহোৱা নাছিলে, যিহেতু ছ'লাৰ আছিলে। সেইটো কাৰণে আমি আকৌ লাইনটো খুলিবলগীয়া হ'ল। এটা ৰুমত আগত কেচিং মৰা আছিলে, আমি আকৌ 2টা ৰুমত আকৌ কেচিং মাৰিবলগীয়া হ'ল। যিহেতু লাইনটো আমি খুলিবলগীয়া হ'ল, 2.5 মেইন পেলাবলগীয়া হৈছে, ইনভাৰ্টাৰ কানেকশ্যন আৰ্থিন সকলো আমি লাইন পেলাবলগীয়া হৈছে। কেনেকৈ কৰিছোঁ আপোনালোকে চাব পাৰে। এনেকৈ কেচিংটো আমি নেক্সট প্ৰথম ৰুমটোত মাৰিবলগীয়া হৈছে, ৰাতিয়ে যিহেতু মাৰিবলগীয়া হ'ল। এটা ৰুমত কেচিং মৰা হৈ গৈছে। নেক্সট আমি ইটো ৰুমত আমি ফিনিচিং দিলোঁ বাৰু। কেনেকৈ দিলোঁ আপোনালোকে চাব পাৰে। ধুনীয়াকৈ কেচিং মাৰিলোঁ, চিলিং বৰ্ডছ বহাই দিলোঁ, ৱাল ফেনৰ কাৰণে হল্টাৰ লগাই দিলোঁ, লাইনটো দিয়া হৈ গ'ল বাৰু। ধুনীয়াকৈ চাওক।